চাওক এই ক্লিপবোৰ বহুত দিনৰে আজি মোবাইলটো অলপমান গেলাৰীটো চাই থাকোঁতে এই ভিডিঅ'খিনি পালোঁ। চাওক স্কুলৰ দিনবোৰ কেতিয়াও উভতি নাহে, কিন্তু আমি যদি সেই ভিডিঅ' বা ফটোবোৰ ক'ৰবাত যদি সাঁচি থওঁ তেতিয়াহ'লে ভৱিষ্যতে চাব পাৰিম। গতিকে ভিডিঅ'খিনি আছিল যিহেতু মই ধুনীয়াকৈ সাঁচি থওঁ বুলি ভিডিঅ'টো বনালোঁ। গতিকে অলপমান চাই যাওঁ। তো চাওক পুৱাই পুৱাই বহুতে সোনকালে উঠি ল'লোঁ আৰু সেইদিনাখনি আছিল শনিবাৰ আৰু আছে স্কুলত কৃষ্টি প্ৰতিযোগিতা। গতিকে মই ধুনীয়াকৈ ৰেডি হৈ গ'লোঁ আৰু মই ভিডিঅ'টো এডিট কৰি থাকোঁতে বহুতখিনি কথালৈও মনত পৰিছে। স্কুলৰ দিনবিলাক কিমান যে কি ভাল আছিল, কি ক'ব, সেইবিলাক দিন যিহেতু উভতি নাহে। আৰু সেইদিনাখনি বহুতে সোনকালে আহিলোঁ। সেইটো চাইডে আহি পাই দেখোঁ যে চৌবিকে লাইটৰ কিবা কাম কৰি আছে, যিহেতু আজি নাচ গান হ'ব আৰু অলপ পিছতে ইয়াত ধুনীয়াকৈ মানুহ ভৰ্তি হৈ গ'ল আৰু মিটিং ষ্টাৰ্ট হৈ গ'ল আৰু নাচ গানো হ'ব যিহেতু, আৰু আমি ধুনীয়াকৈ বহি ল'লোঁ। এটা কথা কিন্তু আমি ইয়াতে বহিছিলোঁ আৰু পঢ়িছিলোঁ ধুনীয়াকৈ, কিন্তু ক'ব গাইজ ভিডিঅ'খিনি দেখি মোৰে কিবা বেয়া লাগি গৈছে। উপায়টো নাই, এইবিলাকেই বাস্তৱ, সঁচা কথা। আৰু কিমাননো ভইচ অভাৰ দি থাকিম, অলপ অৰিজিনেলটো শুনক, মানে চাওক। মিটিং সমাপ্ত হ'ল যিহেতু ময়ো ধুনীয়াকৈ ওলাই আহিলোঁ, মানে ঘৰলৈ যাবৰ কাৰণে। তো আহি পাই দেখোঁ এইটো চাইডে চাইকেলো পৰি আছিলে সেইদিনাখনি। কি ক'ব, ক'বলৈ একো ভাষা নাই। বাৰু আজিলৈ মানে লগ পাম পুনৰ নেক্সট ভিডিঅ'ত। দিয়ক তেন্তে, বাই বাই।